हेलो फ्रेंड्स मोर चैनल टिप्टिলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি আমি বনাবলৈ লৈছো বিলাহীৰ মিঠা অম্বল। এই বিলাহীৰ মিঠা অম্বল ৰুটি আৰু খিচিৰিৰ লগত খাবলৈ বৰ ভাল লাগে। আহকচোন কেনেকৈ বনাই ভিডিঅটো চাওঁ। প্ৰথমতে আমি 6টা মান বিলাহী সিজাই লম। বিলাহীখিনি সিজি বাকলি এৰাই আহিলে আমি নমাই ঠাণ্ডা হ'বলৈ দিম। বিলাহীকেইটাৰ এই ওপৰৰ বাকলিটো আমি গুচাই দিম। বিলাহীখিনিৰ বাকলিখিনি গুচাই লৈ আমি মিক্সিত ভালদৰে পিচি ল'ম। এতিয়া এটা ডাব নাৰিকল ল'ম আৰু ডাব নাৰিকলৰ বাকলিটো এইদৰে গুচাই ল'ম। বাকলি গুচাই লৈ আমি পিছনাত এনেদৰে পিচি ল'ম। এখন ডাব নাৰিকল মই ইয়াত পিচি ল'লোঁ। এটা কেৰাহীত 2 চামুচমান ৰিফাইন তেল গৰম হ'বলৈ দিম। তেল গৰম হৈ আহিলে আধা চামুচ গোটা জিৰা, আধা চামুচ কালজিৰা আৰু আধা চামুচ চফ দিম। মিহিকৈ কুটি লোৱা ইয়াত দিম। এতিয়া এই ডাব নাৰিকলখিনি পিচি লোৱা ডাব নাৰিকলখিনি দিম। এইখিনি বস্তু ভালদৰে মিলাই অলপ দেৰি গেছৰ জুই বহাই দি আমি পানীখিনি শুহি যোৱালৈকে ভালদৰে এইখিনি লৰাই থাকিম। কেইটামান কিচমিচ দিম। অলপ সময় ভাজাৰ পাছত বিলাহীৰ পানী নাইকিয়া হ'লে আমি এই বিলাহীৰ অম্বলখিনি নমাই থ'ম। বিলাহীৰ মিঠা চাটনি বা অম্বল আমাৰ ৰেডি হৈ গ'ল। এনেদৰে আপুনি বিলাহীৰ মিঠা চাটনি বা অম্বল ভালদৰে টেমাত ভৰাই ফ্ৰিজত এসপ্তাহ বা 10 দিনলৈ ৰাখি খাব পাৰিব। এসপ্তাহ 10 দিনলৈকে ই ভালে থাকিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।